মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক ক্লাছ 6ৰ ইংলিছ টেক্সটবুকখনৰ পৰা ৰিড ফৰ প্লেজাৰৰ প্ৰথম পয়েমটো তোমালোকক ধুনীয়াকৈ পঢ়িবলৈ শিকাম লগতে ইয়াৰ অসমীয়া অৰ্থখিনিও কৈ যাম কবিতাটিৰ নাম মাই শ্বেডো পয়েটজনৰ নাম হৈ গ'ল আৰএল ষ্টিভেনসন আহচোন আমি আলোচনা কৰোঁ সুন্দৰকৈ মাই শ্বেডো মানে বুজি পাইছাই মোৰ ছায়া শ্বেডো মানে ছায়া তোমালোকৰ যিটো ছা হয়নে যেটো নেকি ৰ'দৰ পোহৰত বা লাইটত আন্ধাৰ ৰাতি এটা সব মই পেনটো দাঙি ধৰিছো পেনটোৰ এটা ছায়া পৰিছে বুকখনত দেখিছানে এয়া এই ছায়াটোৰ কথা কৈছে ঠিক আছে এটা তোমালোকৰ যেটো সৰু এটা লৰা ছোৱালীৰ মনত যেটো প্ৰশ্ন উত্থাপিত হয় ন যিকোনো কথাক লৈ এটা তাৰ মগজুত এই ছায়াটোৰ বিষয়ে প্ৰশ্ন উঠিছে এতিয়া সেই ছায়াটোক লৈ কি ভাবিছে এই লৰাটোৰ ধৰা এটো ছায়া এটা তোমালোক কোন শিশু তোমালোকৰ মনতো কিছুমান প্ৰশ্ন জাগে হয়নে কৌতূহল জাগে যে এটো কেলে হয় এটা তাকে কবিজনাই আলোচনা কৰিছে কবিতাটিৰ মাধ্যমেৰে আজি মই সুন্দৰকৈ তোমালোকক বুজাই যাম তোমালোক যদি ভিডিওটোলৈ নতুনকৈ আহিছা মোৰ চেনেলটোলৈ তেন্তে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা যাতে পৰৱৰ্তী ভিডিওবোৰ সময়মতে পাই থাকা আৰু কিবা সুধিবলগীয়া থাকিলে কমেন্ট কৰিবা আৰু ভাল লাগিলে লাইক এটা কৰি থৈ যাবা আহা আৰম্ভ কৰো মাই শ্বেডো মোৰ ছায়া I have a little shadow কোনে কৈছে এই লৰাটিৰ মনত প্ৰশ্ন উঠিছে যে মোৰ এটা সৰু ছায়া আছে that goes in and out with me যেটো নেকি মোৰ লগত ভিতৰলৈও সোমায় আৰু বাহিৰলৈও যায় and what can be the use of him is more than I can see আৰু মই তাৰ বিষয়ে যিমান জানো বা তাৰ বিষয়ে যিমান দেখিছো কিন্তু তাৰ কাম তাতকৈ বেছি he is very very like me from the heels up to the head হি মোৰ গুৰহুৱাৰ পৰা মূৰলৈকে হুবহু একি বুজি পালা very very like me মোৰ দৰে একে কোনে কৈছে এই লৰাটোৱে যে মোৰ ছায়াটো মোৰ নিচিনা একদম গুৰহুৱাৰ পৰা মূৰলৈকে তোমালোকে চাবাচোন ৰ'দ দি থাকিলে কেতিয়াবা বাহিৰত ওলাই চাবা তোমালোকৰ হুবহু ছায়াটা অকল তোমাৰে নহয় প্ৰতিটো বস্তুৰে ছায়া থাকে হয়নে সেই ছায়াটো লৈ প্ৰশ্ন উঠিছে এটা কি কৈছে যে হি মোৰ নিচিনা হুবহু একে and I see him jump before me when I jump into my bed আৰু কৈছে মই যেতিয়া বিছনাত জাপ মাৰো হি মুটকৈও আগত জাপ মাৰে হয়নে তোমালোকে এতিয়া চাবাচোন তোমালোকে বেডখনত উঠিবা চাবা তোমাতকৈ আগত তোমাৰ ছাটো উঠিবগৈ লাইটৰ যেতিয়া পোহৰটো তোমালোকৰ ওপৰত পৰিব তাৰ ছাটো ৰিফ্লেক্ট হ'ব ঠিক আছে the funniest thing about him is the way he likes to grow কৈছে তাৰ বিষয়ে ধেমালিয়া বস্তু এটাই লাগিলে মোক এটাই কথা যে হি ডাঙৰ হোৱাৰ তাৰ ধৰণটো হি কেনেকৈ ডাঙৰ হয় not at all like proper children which is always very slow এতিয়া চোৱা আমাৰ যিবিলাক ল'ৰা ছোৱালী লাহে লাহে ডাঙৰ হয় না পটককৈ ওখ হৈ যাব পাৰে জানো নোৱাৰে নহয় সময় লাগে কিন্তু এটো যেটো ছায়া তাৰ মন গলে হি পটককৈ ওখ হৈ যাব পাৰে হি সাধাৰণ শিশুৰ দৰে হি লাহে লাহে ডাঙৰ দীঘল নহয় তাৰ মন গলে কেতিয়াবা পটককৈ দীঘল হৈ যাব পাৰে আৰু কেতিয়াবা কি হয় লিখিছে সাধাৰণ ল'ৰা-ছোৱালীবোৰ যেনেকৈ লাহে লাহে ডাঙৰ দীঘল হয় কিন্তু ছায়াটো পটককৈ ডাঙৰ হৈ পৰে for he sometimes shoots up taller like an India rubber ball এতিয়া চোৱা কেতিয়াবা হি ইমানে ওখ হৈ যায় যেনেকৈ ভাৰতৰ ৰাবাৰ বলটো যেতিয়া দলিয়াই দিয়ে মাটিত যেতিয়া ৰাবাৰ বলটো জাম্প কৰে ন যেতিয়া টাচ হয় তেতিয়া ওপৰলৈ কিমান ওপৰলৈ উঠি যায় যায় না সেই তেনেকৈ ছায়াটো কেতিয়াবা দীঘল হৈ যোৱা হি দেখে একদম ৰাবাৰ বলটোৰ নিচিনা and he sometimes gets so little আৰু কেতিয়াবা কি হয় একেবাৰে সৰু হৈ থাকে ছাটো চাবাচোন যেতিয়া বেলিটো তোমালোকৰ মূৰলৈ আহিব একদম দুপৰীয়া সময়ত চাবা 12টা মান বজাত যেতিয়া বেলিটো ওপৰলৈ আহিব একদম মূৰৰ ওপৰত থাকিব তেতিয়া তোমালোকৰ ছায়াটো নেদেখা হৈ যোৱা তাৰ কাৰণটো পৰীক্ষা কৰিবাচোন দেই সেইকাৰণে কৈছে and he sometimes gets so little আৰু কেতিয়াবা একেবাৰে সৰু হৈ পৰে that stares none of him at all আৰু হি যেন একেবাৰে নাইকিয়া হৈ যায় যেতিয়া হি সৰু হৈ যায় যেনে কাৰোৰ তুলনাই নাই তাৰ লগত আৰু কোনো কাৰ লগত মিলাবই নোৱাৰি হি একেবাৰে নাইকিয়া হৈ পৰে এতিয়া ভাল লাগিলে পঢ়াই তোমালোকেও বুজি পালা ইয়াৰ প্ৰনাউন্সবোৰ ভালদৰে চাই যাবা প্ৰতিটো শব্দৰে যিবোৰ উচ্চাৰণ সেইবোৰ ভুল নকৰিবা আৰু লগতে অৰ্থখিনিও শিকি যাবা আৰু মুখস্থ কৰি পেলাবা তোমালোকৰ ক্লাছত হয়তো এটো সুধিব পাৰে ঠিক আছে ইমানতে সামৰণি মাৰিছো আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল